বন্ধুসকল ৰাতি ভাত খাজ আজি বৰ মন গৈ আছিলে আলু পিটিকা খাবলৈ আলু পিটিকা বনাই লৈছোঁ ডিম তিনিটা বইল আৰু এফালে কি কয় লাবৰা চব্জি বুলি ক'লেও বেয়া নহয় মানে একেবাৰে ৰিমিক্স ৰঙলাও আলুগুটি মূলা জিকা কোমোৰা জাতিলাও সব মিক্স কৰি পিনি বনাইছোঁ আৰু ইয়াত ৰহৰ দালিও আছে মানে ৰহৰ দালি মানে চানা দালি এনেকৈ ৰাতিটো খাওঁ বুলি ভাবিছোঁ আপোনালোকে খালেনে যদি নাই খোৱা লগতে ওলালে বিৰাট মজা লাগিব খাই পিনি আজি একদম ৰিমিক্সটো আৰু হয়নে বাৰু এনেকৈ খাওঁ বুলি লৈছোঁ তাৰপৰা অকণমান ইংলিছখন এইখন নহ'লে ৰাতিপুৱা টোপনি আহে নোবা হয় জয় শ্ৰীৰাম লগত আলু পিটিকা অকণমান এক নম্বৰ আহা জয় শ্ৰীৰাম তামাম টেষ্টি কেতিয়াবা নিৰামিষকৈ খালোঁ বৰ ধুনীয়া লাগে সদায় কিমান মাছ মাংস খাব বেমাৰ হ'ব সেইকাৰণে অকণমান পিটিকা ডিম এনেকৈ আপোনালোকক কিহে কিহে খালে জনাব কমেণ্ট এটা কৰিব কিহেনো খালে এতিয়া আপোনালোকৰ আইডিত গৈ পিনি ময়ো ধুনীয়াকৈ কমেণ্ট এটা কৰি থৈ যাম আৰু নাজানো আজি চব্জি মাছ কিছু টেষ্ট লাগিছে হয় পিতাই চব্জি কেনেকুৱা আছে আজি ধুনীয়া আছে আজি মই নিজকে নিজে ভাল লাগিছে খাই মই নিজে বনাইছোঁ যে কিবা এটা টেষ্ট লাগিছে খাই নিজে বনাইছোঁ বুলি নহয় বেলেগে বনালেও ভাল লাগে কিন্তু আজি কিবা এটা টেষ্ট লাগিছে চব্জিটো জিকাও আছিলে জিকা পাহৰিছিলোঁ ক'বলৈ জিকা এটাও দিছিলোঁ ক'বলৈ কিছু সোৱাদ জ্বলা অকণমান বেছি হৈছে বন্ধুসকল ভিডিঅ'টো বেছি দীঘল নকৰোঁ এটা সমাপ্ত কৰিছোঁ গুড নাইট